কবিতাৰ শিৰোনাম শিশু শ্ৰমিক, ৰচনা আৰু পাঠ জাহ্নৱী ডেকা। দূৰণিত ভাহি উঠে বিষাদৰ সুৰ, অমানিশাৰ ঘন ঘোৰ অন্ধকাৰ, অচিন পৃথিৱীত শুনো বুভুক্ষু শিশুৰ মৰণ কাতৰ চিৎকাৰ। গতানুগতিক সভ্য সমাজ উপাসনাৰ নামত নিৰ্মিত হয় নিতে নৱ অনুপম ভাস্কৰ্য, কিন্তু সভ্যতাৰ আঁৰত যে কৰোঁ আমি নিকৃষ্ট দুষ্কাৰ্য। শিশুবোৰ যেন আমাৰ ব্যৱহাৰ্য। শ্ৰমিক শিশুৱে পায় এটি যন্ত্ৰণাদগ্ধ জীৱন, বেদনাতেই লীন যায় সিহঁতৰ পখিলা খেদাৰ বয়সৰ নিষ্কলুষ মন। জীৱনৰ পৰিচয় যাৰ হতাশাগ্ৰস্ততা, মৃত্যুৰ পিছতো পায়নে সিহঁতে অতৃপ্ত বাসনা পূৰ্ণ কৰাৰ সুবিধা। নিজৰ স্বাৰ্থৰ অৰ্থে ব্যৱহাৰ কৰি যেন এটি ফুলক কলিতে মোহাৰি মানৱ সেৱাই ঈশ্বৰ সেৱা বুলি মানৱতাৰ ভুৱা গান জানো গাব পাৰি। হে প্ৰভু, দিয়াহে শক্তি, শিশুৰ প্ৰতি হৈ অকণমান সদয় দিওঁ যেন সিহঁতক দাসত্বৰ পৰা মুক্তি। দিয়া মাথো সমাজক এইকণ সুমতি।